নমস্কাৰ বন্ধুসকল চয়দবাদ আসলে স্বাগতম জনাইছোঁ আজি আহিছোঁ দিল্লী ঘাটলৈ আপোনালোকে ভিডিঅ'টো টাইটেলটো চাই গম পাইছে নিশ্চয় আমি কিয় আহিছোঁ আসলতে এটা ভিডিঅ'ৰ দৃশ্যগ্ৰহণ চলিব আমি তাত যাম আমি তাত কাক কাক লগ পাম নিশ্চয় দেখিব শেষলৈকে চাব বলক যাওঁ তাত सब में सब में दिनों पर मिल फिर में मानो karena aku सब में गिटिमनी को रसे नहीं रखा दे ya dia hai situ বন্ধুসকল আমাৰ লগত আছে ৰাগ পৰাগ দা কলিয়া কানাই গানটোৰ শ্বুটিং আৰম্ভ কৰিবলৈ লৈছে ৰাগ পৰাগ দা আজি গানটো আপোনাৰ মানে ভিডিঅ' দৃশ্যখন আছে দৃশ্যখন আজি আমি কৰিবলৈ আজি প্ৰথমতে বোলো ভগৱানৰ ওচৰত সেৱা ভাগ লৈ পিনে আমি আজি কাম ভাগ আমি আজি দৃশ্য গ্ৰহণৰ আমি কাম ভাগ আমি এইটো দিল্লী ঘাটতে হ'ব নে গোটেইখিনি শ্বুটিং বেলেগত আছে প্ৰায় দিল্লী ঘাটতে হ'ব অলমষ্ট শ্বুটিংটো আৰু ড্ৰামাখন আমি তিতলাগড় অঞ্চলত লৈছোঁ তিতলাগড় অঞ্চলতে আমি ড্ৰামাটো কৰিম অলপমান সময় যিহেতু আজিকালি এটা ট্ৰেইন চলি আছে দৃশ্যটোৰ লগত সংগতি ৰখাকৈ ধুনীয়াকৈ তাৰপৰা তাতে যাওঁ তাতে ল'ম বাকীবোৰ ভাল লাগিব তাতে ভাল লাগিব ঠিক আছে ঠিক আছে ৰ লাগি নাচাবি মই ৰ লাগি নাচাবি ঐ খে লাগি নাযায় লাগি যায় চেনে লাগি যায় তোৰে চকুলে চাল মইনা 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 ঐ মম লাগি যায় চেনে লাগি যায় তোৰে চকুলে চাল মইনা মইনা ঐ থে লাগি নাযাবি মইনা থে লাগি নাযাবি ঐ মম লাগি যায় চেনে লাগি যায় তোৰে চকুলে চাল মইনা মইনা বন্ধুসকল ৰাগ পৰাগ দা এটা গানৰ দৃশ্যখন চলি আছে আমাৰ লগত আছে প্ৰিয়ংকা আছে চাও প্ৰিন্স আছে গীতিমণি আছে আমি এতিয়া প্ৰথমতে গীতিমণিৰ ওচৰলৈ আহিছোঁ গীতিমণি তোমাৰ তৃতীয়টো ভিডিঅ'ৰ দৃশ্যগ্ৰহণ কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে আৰু ইয়াৰ প্ৰকৃতিটো বহুত ধুনীয়া সেয়াই আৰু আমাৰ লগত আছে চাও প্ৰিন্স আছে প্ৰিন্স কি খবৰ খবৰ ভাল দেই ভিডিঅ'টো দেখিয়ে থাকোঁ বাৰু আজি প্ৰথমবাৰৰ কাৰণে প্ৰিন্সক লগ পাইছোঁ ভাল লাগিছে মোৰ লগ পাই আপোনালোকৰ চেনেলটো চাই থাকোঁ ভাল লাগে হয় আৰু প্ৰিয়ংকা আছে প্ৰিয়ংকা কি খবৰ ভাল ভাল প্ৰথমবাৰৰ কাৰণে লগ পাইছোঁ সদায় আমি টেলিভিশ্যন আৰু ইউটিউব চেনেলত দেখি থাকোঁ প্ৰথমবাৰৰ কাৰণে লগ পাইছোঁ লগ পাই বহুত ভাল লাগিলে ভাল লাগিল দৃশ্যখন চলি আছে আৰু কিবা এনেকুৱা ঘটনা ঘটিছে নেকি আজি খুব আৰু বিশেষকৈ ৰ'দ দি আছে কেনেকুৱা লাগিছে বৰ্তমান ঘটনা একো ঘটা নাই কিন্তু গৰমটো একদম সহ্য কৰিব পৰা নাই সৰুৰ পৰা বিহু কৰি আহি আছা বিহু মানে বিহু বুলিলে কেনেকুৱা লাগে বিহু বুলিলে খুবেই ভাল লাগে আৰু এইবাৰ কিন্তু খুব দুখ লাগিছে যিহেতু আমি বিহু এবাৰ কৰিব নাপালোঁ খুব বেয়া লাগিছে সদায় টিভি টেলিভিশ্যন এইবোৰ মোবাইল সদায় দেখি আছোঁ আজি প্ৰথমবাৰৰ কাৰণে দেখিছোঁ আৰু আজি যিহেতু পৰিৱেশ দিল্লী ঘাটত আছোঁ দিল্লী ঘাট আগতে আহিছেনে আহিছোঁ মোৰ নামৰূপতে ঘৰ আহিয়ে থাকোঁ এইফালে চাও প্ৰিন্স আছে প্ৰিন্সৰ পৰা আমি জানিব বিচাৰিছোঁ এইডোখৰ জেগাত আগতে কেতিয়াবা আহিছেনে আহিছোঁ মোৰ ওচৰতে ঘৰ আৰু গুৱাহাটীতে ঘৰ দিল্লী ঘাট পাই আমাৰ আপোনে আৰু দিল্লী ঘাট পাই টিকটকৰ জৰিয়তে খুব জনপ্ৰিয় হৈছিল কেনেকুৱা লাগে টিকটকটো বন্ধ হৈ গ'ল কেনেকুৱা মানে টিকটকৰ বিষয়ে অলপ কোৱা ৰামো নাই অযোধ্যাও নাই টিকটকো নাই আৰু এতিয়া প্ৰথমতে টিকটকৰ জৰিয়তে প্ৰথম দেখিছিলোঁ আগতে আছিলে যদিও সিমান মন কৰা নাছিলে টিকটকৰ কাৰণে খুব জনপ্ৰিয় হৈছিলে টিকটক প্ৰথমতে কোনটো কৰিছিলে আৰু কেনেকৈ কৰিছিলে অলপ টিকটক এনেই আৰম্ভ কৰিছিলোঁ মানে এনেই তেনেকৈ নহয় আৰু ঘপককৈ বাই এজনী ক'লে যে বনাই আৰু তেনেকৈ আৰম্ভ কৰাটো তেনেকৈ আৰু খালি গম নাপাইছিলোঁ এনেকৈ ঘপককৈ যে চিনি পাই যাব তেনেকৈ অলপ চিনি পালে আৰু গীতিমণি কিবা এটা কোৱা বহুত বেছি ভাল লাগিছে ৰাগ পৰাগ দাৰ অফিচিয়েল ভিডিঅ' কলিয়া খানা এলবামটোৰ নাম আৰু প্ৰিন্স দা প্ৰিয়ংকা বা লগ পাই বহুত ভাল লাগিছে আৰু মণি বাকো লগ পালোঁ বহুত বেছি ভাল লাগিছে প্ৰিয়ংকা কিবা এটা কোৱা ভিডিঅ'টো আমি শ্বুটিং কৰি আছোঁ কষ্ট হৈছে বহুত গৰম তাকে মই সকলোকে এইটোৱে ক'ব বিচাৰোঁ যে অডিঅ'টো সকলোৱে বহুত ধুনীয়াকৈ আদৰি লৈছে গানটো খুবেই ভাল হৈছে আৰু আমাৰ সৌভাগ্য বুলি ভাবোঁ আমি ইমান ধুনীয়া এটা গানত অভিনয় কৰিব পাইছোঁ সেইবাবে মই সকলোকে ক'ব বিচাৰিম যে ভিডিঅ'টো যাতে সকলোৱে ধুনীয়াকৈ আদৰি লয় তাকে আৰু ভিডিঅ'টো বহুত ধুনীয়া হৈছে আপোনালোকক কিছুমান মুহূৰ্ত দেখাম তেতিয়াহ'লে আমি তালৈ যাব লাগিব ন তাকে
বন্ধুসকল আজি গানটোত কোৰিঅগ্ৰাফ কৰিছিলে সপোন দা আছে আৰু ৰিতম দা আছে ৰিতম দাক থাকোঁ আজি আমি লগ পাইছোঁ প্ৰথমতে সপোন দাৰ পৰা জানিব বিচাৰিছোঁ আজি কেনেকুৱা লাগিছে আৰু পৰিৱেশটো কেনেকুৱা লাগিছে মানে বহুত ভাল লাগিছে জীৱনত এটা মোৰ বহুত কষ্টকৰ দিন মানে আজি মই সফল বুলি ভাবিছোঁ জীৱনত এই অফিচিয়েল ভিডিঅ' প্ৰথম মোৰ কাৰণে যিমান পাৰিছোঁ মানে দেহা মন প্ৰাণ ঢালি কাম কৰিছোঁ ইয়াতে মানে আৰু যথেষ্টখিনি কষ্ট হৈছে বাৰু সেই কষ্ট কিবা এটা ত্যাগ পাবলৈ হ'লে কিবা এটা ত্যাগ কৰিব লাগিব নিশ্চয় মানে জীৱনৰ ইয়াৰ প্ৰথম কাম মোৰ কভাৰ কৰিছোঁ আগত ঠিক আছে ৰিতম আছে ৰিতম কেনেকুৱা আজি ভাল লাগিছে এইটো যিহেতু অফিচিয়েল ভিডিঅ' আজি প্ৰথম কৰিছোঁ আৰু আমাৰ সপোন ছাৰে ধুনীয়াকৈ কোৰিঅগ্ৰাফ কৰিছে গোটেইটো ভাল লাগিছে ইমান কষ্ট কৰিছে ইমান ৰ'দত আৰু পৰাগদাৰ এটি সুন্দৰ গীত এইটো ভাল কলীয়া আগতে এইটো পৰিৱেশত আহিছে নেকি আগতে ইয়াত আহিছে নেকি আহিছোঁ ইয়াত আহিছোঁ তথাপিও বোকা পানী আছে আগতেও আছে এতিয়াও আছে ভাল লাগিছে তথাপিও এইখিনি ভাল জেগা ভাল লাগে ইয়াত ৰিতমৰ ঘৰ তিনিচুকীয়াত হয় সপোন দাৰ ঘৰ ক'ত মোৰ আচল ঘৰ আছিল টেঙাপুখুৰীত মই আজি মোৰ বিহু পৰিৱেশটো তাতে বহুত ভাল লগা চেমনীয়া আছিল তাত চেমনীয়া বিহু বহুত দিন মাৰিলোঁ তাৰপিছত মাৰিলোঁ চৰাইদেউ বৰদৈচিলা দুলীয়াজান পাটকাই তেনেকৈ মণিহঁতক তেনেকৈ চিনি পাওঁ মানে মণিকাঞ্চন পাটকাইত একেলগতে বিহু কৰা মণিকাঞ্চন মই মণিকাঞ্চনৰ বায়েক আছিল তেনেকৈ চিনাকি আজি মানে যিহেতু এতিয়া বৰ্তমান মোৰ মানে ব্যৱসায়ী সূত্ৰে মানে বৰহাটতে ঘৰ বাৰী ল'লোঁ আজি প্ৰায় 12-13 বছৰ হৈছে ইয়াতে খুব ভাল লাগিলে লগ পাই আৰু ভিডিঅ'বোৰ ধুনীয়া হওক আৰু তাৰমানে আমি সকলোৱে আদৰি লওক তাৰে কামনা কৰিছোঁ নহয় জানো আজি এইটো গৰমটোতো তামাম দিছে মানে গধূলি কি হ'ব আৰু মানে কেনেকৈ কি কৰিম নাজানো কামটো মানে আৰু ভাল হওক মই সেইটো কাম বন্ধুসকল জিৰণি সময়ত ৰাগ ডাক পাইছোঁ ৰাগ ডাৰ পৰা আমি গানটো শুনি ল'ম যোনটো গানৰ দৃশ্যখন চলি আছে আৰু মণিকাঞ্চন বা আছে তাৰপিছতে মণিকাঞ্চন বাৰ লগত কথা পাতিম ৰাগ ডাৰ পৰা গানটো শুনি ল'ম গাব লাগিব গানটো গাব লাগিব অলপ একেলগে গাম দেই আপুনি সেই ৰ লাগি নাচাবি মই না ৰ লাগি নাচাবি ঐ থে লাগি নাযাবি মই না থে লাগি নাযাবি ঐ মৰম লাগি যায় চেনে লাগি যায় তোৰে চকুলে চাল মইনা 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 ঐ মৰম লাগি যায় চেনে লাগি যায় তোৰে চকুলে চাল মইনা 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 মই হলো কলীয়া কানাই আহিছোঁ প্ৰেমৰে বতৰালৈ মই হলো কলীয়া কানাই আহিছোঁ প্ৰেমৰে বতৰালৈ মৰম লাগি যায় চেনে লাগি যায় তোৰে চকুলে চাল মইনা 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 ভাগৰ লাগি আছে দেই ৰাগ পৰাগ দা গৰমটো আজি কেনেকুৱা সেইটো কওক আচলতে কি জানে আমাৰ গৰমটো আজি অলমষ্ট চাগে 38 মান হ'ব বেছি হ'ব চাগে তো ইমান গৰমত আমাৰ সকলো আমাৰ ভাইটি ভণ্টিসকলে আমাৰ কোৱাৰ্টিষ্ট মণিকাঞ্চন প্ৰিয়ংকা আমাৰ প্ৰিন্স আৰু আমাৰ এইফালে তাত শ্বুটিঙত ব্যস্ত আছে গীতিমণি আৰু ৰিতম আৰু লগতে আমাৰ তেওঁলোকৰ পেৰেণ্টছবোৰ সকলো আহিছে তো তেওঁলোকে ইমান কষ্টত তেওঁলোকে আমাক ইমান ছাপোৰ্ট কৰি আছে তো প্ৰথমতে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু বিশেষকৈ আমাৰ টিটলাগড় অঞ্চলত আমি যিহেতু এই গানটোৰ ৰিহাৰ্চেলবোৰ কৰি আছিলোঁ আৰু গানটোৰ ৰিহাৰ্চেল কৰোঁতে আমাক স্থানীয় যথেষ্টখিনি সফল হ'ব নিচিনাই লাগিলে এই আমাৰ মই আপোনাক এইখিনি আহিলে হঠাৎ দাই ওলাইছে চিনাকি কৰিছোঁ মই আপোনালোকক এই দাইদেউজন আমাৰ খুব মৰমৰ আৰু তেওঁৰ সৌজন্যতে আমি তেওঁলোকৰ অফিচ এটা কি বুলি কয় এইটো আপোনাৰ ক্ষুদ্ৰ খেতিয়ক সন্থাৰ এটা অফিচ কাৰ্যালয়ত আমি তেওঁলোকে আমাক ৰিহাৰ্চেল কৰিবলৈ সুবিধা প্ৰদান কৰিলে তেওঁ আমাৰ প্ৰেচিডেণ্ট হৈছে ককাটো লগ পাই ভাল লাগিলে আপোনাক আমাৰ লগত আছে মণিকাঞ্চন বা মণিকাঞ্চন বাৰ পৰা জানিব বিচাৰোঁ ভাড়াঘৰত আছিলে ন ভাড়াঘৰত আছিলে 2016 বৰ্ষৰ DY বিহুৰাণী আছিলে নেকি 12 বৰ্ষৰ আছিলে চৰি ক্ষমা কৰিব বাৰ পৰা জানিব বিচাৰোঁ বিহু কেতিয়াবা কৰিছিলে আপুনি মানে ভালদৰে নাচিবলৈ শিকিছিলোঁ মই যেতিয়া 8ম শ্ৰেণীত আছিলোঁ তেতিয়া আগতে এনেই বিহু নাচোঁ আৰু নজনা নেমেলাকৈ নাচোঁ যিহেতু মঞ্চত আহিলে বিহুখন জানিব লাগিব কেনেকৈ নাচিব লাগিব এইবোৰ কথা একো নজনাকৈ মায়ে যিখিনি শিকাই দিয়ে আৰু হাঁহিব বিহুৰ পৰা অভিনয় কেনেকৈ কৰিব ল'লে প্ৰথম আচলতে অভিনয় জগতখনতহে মই প্ৰথমতে খোজ পেলাইছিলোঁ সৰুৰে পৰা তাৰ পাছতহে মই নাচৰ জগতখনলৈ আহিছিলোঁ আৰু যিহেতু নাচৰ জগতখনত
মানে সৰুৰ পৰা খোজ পেলাই মানে ক্লাছিকেল ডান্সৰ লগত আছিলোঁ তথাপিতো মই মানে এটা বাট এটা পোৱা নাছিলোঁ য'ত মই নিজকে অকণমান উলিয়াই নিব পাৰোঁ তেনেকুৱা বাট এটা পোৱা নাছিলোঁ কিন্তু DY 365 মোক সেইখন মঞ্চ দিলে তথাপিতো তাৰ আগৰ পৰাই মই অসম নাট্য সন্মিলনত নাহৰকটীয়া শাখাৰ হৈ জড়িত হৈ আছিলোঁ অভিনয় জগতৰ পৰা তেনেদৰে মই অভিনয় জগতত আহিছোঁ আৰু আপুনি ভাড়াঘৰত আছিলে ভাড়াঘৰত কেতিয়াৰ পৰা কিমান সময় থাকিলে তাত ভাড়াঘৰত মই 3 বছৰ থাকিলোঁ 3 বছৰ থাকিলোঁ আৰু এই যোৱা বছৰ আমাৰ ভাড়াঘৰ চিৰিয়েলখন শেষ হৈছে আৰু ভাড়াঘৰত আপুনি প্ৰথম কেনেকৈ গৈছিলে আৰু তাৰ বিষয়ে অলপ আচলতে কি হয় ভাড়াঘৰ কৰাৰ আগত মই হেৰি কৰিছিলোঁ বৈদেহী চিৰিয়েলখন যেতিয়া কৰি আছিলোঁ সেইখন শেষ হ'ল শেষ হোৱাৰ পাছত মোক অফিচৰ পৰা এদিন মাতি ক'লে যে এনেকৈ ভাড়াঘৰত মুনৰ বিয়াখন পাতিম তাৰপাছতে বিয়া তোমাকে পাতিম বুলি ভাবিছোঁ ক'লে তাৰপিছত মই বোলো ইমান ভাল কথাটো কৈছে যেতিয়া মইতো ভালে পাইছোঁ আৰু মানে বিশেষকৈ মোৰ এটা ভয় আছিলে যিহেতু ভাড়াঘৰখন মই যেতিয়া তাত সোমাইছোঁ তেতিয়াৰ পৰা মানে তাৰ পূৰ্বত 6টা বছৰ অতিক্ৰম কৰিছে ভাড়াঘৰখনে খুব জনপ্ৰিয় চিৰিয়েল আছিলে ভাড়াঘৰখন 6টা বছৰ অতিক্ৰম কৰিছে আৰু গোটেইকেইটা চৰিত্ৰক মানুহে ইমান আঁকোৱালি ল'লে মই নতুনকৈ যদি খোজ পেলাই যদি মানুহৰ মনত সোমাব নোৱাৰোঁ নিশ্চয়কৈ মোৰ চৰিত্ৰটো বেয়া হ'ব সেইকাৰণে খুব ভয় লাগিও আছিলে তথাপিতো মানুহৰ পৰা অকণমান হ'লেও মৰম পাইছোঁ বাৰু মই নিজে অনুভৱ কৰোঁ খুব ভাল লাগিলে লগ পাই আপোনাক খুব ভালে প্ৰথমবাৰৰ কাৰণে লগ পাইছোঁ আৰু আপোনাৰ এইটো পৰিৱেশ কেনেকুৱা লাগিছে আগতে আহিছে নে এইটো পৰিৱেশত নাই মই এইফালে অহা নাই পৰাগ দাই প্ৰথম এইফালে মাতিছে আৰু মই এইটো পৰিৱেশ আচলতে মই ক'বলৈ এনে লাজৰ কথা হ'ব লাগে মই নাহৰকটীয়াৰে ছোৱালী হৈ নামৰূপৰ ইমান ধুনীয়া ঠাইত মই ওচৰে পাজৰে ইমান ঠাইত মই অহা নাই ক'বলৈ লাজৰ কথা হ'ব লাগে আচলতে থকা নহয় যে সেইটো কাৰণে অহাও নহয় আৰু যিহেতু লকডাউন চবফালে লকডাউন চলি আছে আৰু বেমাৰৰ পৰিৱেশ তাৰ মাজতে এনেকুৱা পৰিৱেশ এটা থাকি খুবেই ভাল লাগিছে মণিকাঞ্চন বাৰ পৰিচয়টো জানিব বিচাৰিম আমাৰ দৰ্শকে পৰিচয়টো জানিব বিচাৰিব যিহেতু ভাড়াঘৰত 3 বছৰ কৰিলে এতিয়া শেষো হ'ল ঘৰ ক'ত আপোনাৰ মোৰ ঘৰ নাহৰকটীয়া আৰু মোৰ দেউতাৰ নাম হৈছে লক্ষ্মীন্দ্ৰ কোঁৱৰ আৰু মোৰ মাৰ নাম হৈছে ৰীণা কোঁৱৰ আৰু মোৰ ঘৰত দাদা আছে বাইদেউ দুগৰাকী আৰু মই একেবাৰে সৰু কনিষ্ঠ লগ পাই সঁচাকৈ বহুত ভাল লাগিলে ৰাগদাৰ পৰা সদায় আমি এনেধৰণে ধুনীয়া গীত শুনিবলৈ পাই থাকিম বুলি আশা কৰিছোঁ আৰু আমাৰ লগত আছিলে প্ৰিন্স দা প্ৰিয়ংকা আছিলে আৰু মণিকাঞ্চন বা সঁচাকৈ বহুত ভাল লাগিলে আৰু বিশেষকৈ ভোক লাগিছে আমি কিবা এটা খাই ল'ব লাগিব এতিয়া ঠিক আছে দিয়ক তেতিয়াহ'লে আপোনালোক সকলোৱে আমাৰ এই দৃশ্যগ্ৰহণ মুহূৰ্তলৈ আহিলে অহাৰ পৰা প্ৰথমতে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত যিহেতু ইমান এনেকুৱা এটা মানে চাৰিওফালে এটা অপ্ৰীতিকৰ পৰিস্থিতি মানে কৰোণাক লৈ বৰ্তমান সময়ত একেবাৰে পৰিস্থিতি ভাল নহয় তথাপিও আমি লগ হৈছোঁ তথাপি আমাৰ মাজত যিহেতু একতা থকাৰ বাবে বা মানে মনৰ কিছুমান খুব এটা সাংঘাতিক এটা মানে মিলন থকা বুলি ক'ব লাগিব তো ইজনে সিজনক আমি খুব আমাৰ অসমীয়া ল'ৰাখিনিক চব ইয়াত আহি আহিছে ৰাগ আৰু এটা কথা থাকি গৈছে ৰাগদাৰ কিবা নতুন পৰিকল্পনা কিবা আছে নতুন পৰিকল্পনা কেইবাটাও আহি আছে ইতিমধ্যে ৰুক্মিণী কাম সম্পূৰ্ণ হৈছে ৰুক্মিণী বুলি কয় কেতিয়ালৈ পাম আমি এইটো মষ্ট প্ৰবেবলি আপোনালোকে 2021ৰ আগে পাব শুভেচ্ছা থাকিলে লাইক কৰিব কি কৰিব নহয় ৰ'বা কি কৰিব চৰাইদেউ ব্ৰাদাৰ্ছ আৰু প্ৰিয়ংকা কমেণ্ট কৰিব খুব বেছিকৈ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে কৰি দিব আৰু চেনেলটো আৰু ঘণ্টাটো বজাই ভিতৰলৈ খুলি সোমাই আহিব